বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ। প্ৰগতি সামূহিক কেন্দ্ৰৰ সৌজন্যত ৮১ সংখ্যক ৰঙালী বিহুৰ সন্মিলন। আজি আমি তালৈ যাম, বলক আমি বিহু মেলা চাবলৈ যাওঁ। মা বা আমি সকলোবিলাকে লগ হৈ যাওঁ বলক। চাবলৈ আহিলোঁ আৰু আমি তাত বিহু নাচি আছে বৰ ধুনীয়াকৈ। আমি একদম লাষ্টত থৈ দিছোঁ দেখাই নাপায়, তথাপিও আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। এয়া চাওক বিহুৰ হুঁচৰিৰ দল। নাচনি গৈছিলে ঐ মাছে মাৰিব আহোঁতে গধূলি। গুৱাহাটীৰ কৰিশ্মা দেৱীৰ সংগীত অনুষ্ঠান।